নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কৰবীয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে নিশ্চয় ভালে আছে। ভাল মানে ইমান গৰম দিছে ন, সাংঘাতিক গৰম, যাব নোৱাৰি। আজি প্ৰায় 10-12 দিন মানে হ'ল চাগে, ইমান গৰম দি আছে। আজি এই গৰমৰ বাবে ক'লৈকে যোৱাই হোৱা নাই, সেয়েহে ভিডিঅ' বনোৱা নাই, ভিডিঅ' দিয়াই নাই। আজি 7-8 দিনমান হ'ল ক'লৈকে যোৱা নাই। আজি 7 জুলাই মোৰ ভাইটি মানে মোৰ মামাৰ ল'ৰাৰ জন্মদিন। ভাবিছোঁ তালৈকে যাওঁ, সিও মাতি আছে। যাওঁ যিহেতু ভাবিছোঁ এটা ভিডিঅ' বনাওঁ, আপোনালোককো দেখাওঁ। আমি ভাইটিৰ জন্মদিননো কেনেকৈ পালন কৰোঁ, কি কৰোঁ, সকলোবোৰ দেখাম। সেয়েহে ভিডিঅ' বনালোঁ। আচলতে ভিডিঅ' বনোৱা কাৰণবিলাক হৈছে কিছুমান মানুহৰ গুৰুত্বপূৰ্ণ দিন, গুৰুত্বপূৰ্ণ সময় সেইবিলাক ভিডিঅ'ৰ জৰিয়তে সজীৱ হৈ থাকি যায়। সেয়েহে ভিডিঅ'বোৰ বনাওঁ। তেন্তে বলকচোন আজি ভিডিঅ'টোত কি কৰোঁ কি নকৰোঁ সকলোবোৰ চাই থাকিব। সকলোবোৰ জানিবলৈকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেন্তে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আমি সি মামাহঁতৰ ঘৰ পালোঁ আৰু কোনো এই আমার দেও আই পেলা ইমান দেরি কে করল লাগা যথা বাপারে রখাতে আইডা পড়ি গেল আমার রখাতে বহুত দেরি করে দিলাক গরম কিয় দিছিল একটু বেলেগ বইতে গরম তো গরম তো কিয় দিছিল ঠান্ডা করে নিয়ে লিখা খবরটা এলো হয় না নাই ভাবিছো রাহক তাৰপিছত দনা কটা হ'লে পূজাত বহিব আৰু এতিয়া যা যোগাৰ কৰিব আছে। দনা চলোৱাৰ পিছত যা যোগাৰ কৰিব, তাৰপিছত পূজাত বহিব। মামাহঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ, কাম চাম কৰি কিনে অকণমান ওলাই আহিছোঁ নুনমাটিলৈ। কাৰণ সিয়াৰ যিহেতু আজি জন্মদিন, মই একো গিফ্ট নিয়া নাই। গিফ্ট ল'ম বুলি আহিছোঁ নুনমাটিলৈ, গিফ্ট এটা লৈ যাওঁ। গিফ্টটো লৈ যাওঁ, তাৰপিছত আকৌ মামাহঁতৰ ঘৰলৈ যাম। এই বাবু আৰু মই আহিছোঁ, আমি দুয়োটা আহিছোঁ গিফ্ট ল'ব। পাইছোঁ দোকানখন পৰা গিফ্ট লোৱা হ'ল। এতিয়া আকৌ মামাহঁতৰ ঘৰত যাম। গিফ্টটো এতিয়া নেদেখালোঁ বাৰু, কি লৈছোঁ পিছত দেখাই দিম। ঘৰ গৈ পাই সি খুলি প্ৰথমতে সিয়ে চাওক, তাৰপিছত আপোনালোককো দেখাম। না যাওঁ নাই নুনমাটিত ওইটাতে যাইতে লাগবে এতিয়া বাবু আৰু মই দুটাই আইচক্ৰীম খাওঁ। বহুত গৰম দিছে, সেয়া খাই আছোঁ। এয়া বাবু দে হেপী বাৰ্থডে। দৰ্শকে দেখাওক মোক গিফ্টটো তিনিটা যোৱা দেখিছে, গিফ্টটো দেখা নাই। Iman pakai sini dia lagi. সেইকাৰণে মোক ফটো খুজি আছিল কালি বা পৰহি।
পূজা ইয়াতে সমাপ্ত হ'ল। এতিয়া আমি প্ৰসাদ খাম। এয়া প্ৰসাদ, এয়া ভোগ, এয়া আচলতে নাৰায়ণ পূজাৰ ভোগ আৰু প্ৰসাদখিনি মেইন হয়। পূজা শেষ কৰিয়ে বহি আছোঁ। আমাৰ লগত এই মাহঁতে বহি আছে। জেঠি আমাৰ বাবলু পাবলু সমাপ্ত। কিবা বনালোঁ, কিবা দেখুৱাব পাৰিলোঁ গম নাপাওঁ। আচলতে ঘৰৰ অনুষ্ঠানবিলাক হ'লে প্ৰায়ভাগে মোৰ ব্যস্ততাৰ মাজতে যায় নহয়, সেইকাৰণে বেছি ভালদৰে ভিডিঅ'বোৰ বনাব পৰা নাই চাগে। হ'লেও যিখিনি পাৰিছোঁ সেইখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। নেক্সট লগ পাম মোৰ এটা অন্য ভিডিঅ' লৈ। আজিলৈ বাই বাই।